Hello guys. আমি আজি ৰাতিৰ খানাৰ আয়োজন কৰি আছো। এগিলা কক লগাই দিছো। এগিলা কামত লগাই দিছো। এগিলা মটৰ লগাই দিছো। গোটেইগিলাকে চুমকি এৰিছা এগিলা মটৰ এৰিছা এগিলা পুৰা কামত লগাই দিছো এগিলাক মটৰে পনীয়ে আৰু ৰুটি খাম আজি। আকৌ এয়া তুমি খাবি সেইখিনি জানা নাই নাই নহয় এইকেইটা গৰুক দিম সেয়া আমি খাম। কি গালি পায় দেখোনে হাবি মোক বুন্দি গৈছা। আকৌ মটৰ তুমি জলকীয়াটো খাই দি যা খাই দি ৰিক্সা খাব লাগে বুলি তাই দোল্লা মাৰি দিলা। ছোৱালীক দেখিছোনে মটৰ এৰালা মটৰ এফালে ইয়াৰ বাকলিখিনি কি ধুনীয়াকৈ আকৌ ভৰাইছে। এয়া কি হক দিবি পাপা এয়া কি হক দিবি গৰুক দিবি বোলে কি ধুনীয়াকৈ ভৰাইছে চাফা কৰিছে। এইখিনি কিন্তু তাইক ক'ব লগা হোৱাই নাই দেই, তাই নিজে কৰিছে এইখিনি নিজে ভৰলা। এই মটৰ এৰাই খুব ভাল পায়। মটৰ ৰবা দিলে এটা বহিলে মটৰ এৰাই থাকে। গোটেইখিনি ৰেডি কৰি লৈছো। মটৰ আলু বিলাহী পিঁয়াজ দুটা জলকীয়া পনীৰ তৰকাৰী এখন বনাম আৰু ৰুটি বনাম।